আজি আমি আহিছিলোঁ ক'লৈ আহিছিলোঁ ৰ'ব ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰোঁ। মোৰ পেহী ছোৱালী আহিছিলে মোৰ ঘৰত আৰু ফুৰিবলৈ একদম উৎপাত লগাই আছে কাৰণ তাই 3 দিনহে থাকিব বোলে। সেইকাৰণে ভাবিলোঁ অলপ ফুৰাবলৈকে লৈ যাওঁ। সেইফালে আহি আমি টিকেট কাটি ল'লোঁ। আমি যাম বুলি ভাবিছিলোঁ উমানন্দলৈ, কিন্তু কয় নহয় ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। আমি ৰ'পৱেৰ টিকেট কাটি ধুনীয়াকৈ ৰ'পৱেত উঠি ল'লোঁ আৰু আমি গম পোৱা নাছিলোঁ ৰ'পৱে যে নৰ্থ গুৱাহাটীলৈহে যায়। আমি ভাবিছিলোঁ উমানন্দলৈ যাব, কিন্তু নহয়, ইমান মনটো বেয়া লাগিলে। তাৰপিছত নৰ্থ গুৱাহাটীত গৈ গম পালোঁ যে ইয়াতো ধুনীয়া ধুনীয়া মন্দিৰ আছে, দাদা কেইজনমানে ক'লে। সেইকাৰণে দেৰি নকৰাকৈ আমিও ওলালোঁ এভাগ মন্দিৰ দৰ্শন কৰিবলৈ কাৰণে। যিহেতু আমাৰ হাতত টাইমো বেছি নাছিলে, সেইকাৰণে দেৰি নকৰাকৈ এইভাগ মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ। ইমানেই ধুনীয়া নহয় মন্দিৰভাগৰ পৰিৱেশ, বহুত বেছি ভাল লাগিলে এইভাগ মন্দিৰলৈ আহি। আজি আমি আহিছিলোঁ ক'লৈ আহিছিলোঁ দীঘেশ্বৰী মন্দিৰলৈ আহিছিলোঁ আমি উমানন্দলৈ, কিন্তু আমাক মাজতে ননমালে। সেইকাৰণে আমি আহি পালোহি। এতিয়া আমি গৈ আছোঁ পাহাৰৰ পৰা নামি এইফালে আমাৰ মন্দিৰা দেখিছে। আমি এখন স্কুটি ভাড়া কৰি আহিছিলোঁ 300 টকা দি। 3টা মানুহ আহিছোঁ। মানে কি হ'ল 1200 কৈছে আমাক দুখন স্কুটি, কিন্তু আমি বেলেগ এটা মানুহে 300 টকাত আমাক দিছে স্কুটি এখন। স্কুটিখন আমি 3টা আহিছোঁ, ইয়াত পুলিচে নধৰে বোলে। তাৰপাছত আমি এতিয়া দীঘেশ্বৰী মন্দিৰৰ পৰা নামি গৈ আছোঁ। ভগৱানৰ চাগে প্লেন আছিলে আমি ইয়ালৈ অহাটো, সেইকাৰণে আমি আহিলোঁ আৰু ভালেই হ'ল। নেদেখা মন্দিৰ এভাগ দেখিলোঁ। আমি এতিয়া আহি পালোহি ফেৰীঘাট, আৰু ফেৰীঘাটৰ আহোঁতে আমি ফেৰীঘাট দি আহিছোঁ, যাওঁতে আমি ৰ'পৱে দি গ'লোঁ আৰু আমি গৈ ডাইৰেক্ট পালোঁগৈ সেইফালে নৰ্থ গুৱাহাটী। এতিয়া আমি ফেৰী দি আহি আছোঁ। কি মজা লাগে ফেৰী দি আহি, ঠাণ্ডা ঠাণ্ডা বতাহ। আমি সপোনতো ভবা নাছিলোঁ আমি যে ইমান ধুনীয়া এভাগ মন্দিৰ দৰ্শন কৰিবলৈ পাম। ভগৱানে চাগে সেইটোৱে বিচাৰিছিলে, কি ধুনীয়াকৈ দৰ্শন কৰি আহিলোঁ। বহুত বেছি ধুনীয়া পৰিৱেশ, পাহাৰৰ ওপৰত একদম শান্তিৰ পৰিৱেশ, মানুহো বেছি নাছিলে, বহুত ধুনীয়া। আৰু তাৰ পৰা আহি কিবা এটা খাই ল'লোঁ, যিহেতু দিনটো একো খোৱা নাছিলোঁ। আমি পোৱালে চাগে 6টামানেই বাজিলে, গোটেই দিনটোৱে গ'ল আমাৰ তাত। এফালে কিবা এটা খাই ল'লোঁ গোটেইকেইটাই, খাই মেলি লৈ আমি ঘৰ গুচি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমান।